নমস্কাৰ দোস্ত, মই সুনীলে আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। সমগ্ৰ অসমবাসীৰ কাৰণে এই ভিডিঅ'টোৰ জৰিয়তে মই কেইটামান অতি সুখবৰ লৈ আহিছো। গতিকে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু কমেণ্ট কৰক। লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে আমি পঠিওৱা নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাবলৈ পায়। বহিৰাজ্যত থকা অসমৰ যুৱক যুৱতীসকলক চৰকাৰে দিব আৰ্থিক সাহায্য। কৰিব লাগিব এই কামসমূহ। লকডাউনৰ ফলত এতিয়াও অসমৰ বহু যুৱক যুৱতী আবদ্ধ হৈ আছে বহিৰাজ্যত। লকডাউনৰ ফলত এতিয়াও অসমৰ বহু যুৱক যুৱতী আবদ্ধ হৈ আছে বহিৰাজ্যত। কোনোৱে যদি বহিৰাজ্যলৈ গৈছিল শিক্ষা লাভৰ বাবে, আন কোনোবা আকৌ গৈছিল জীৱিকাৰ বাবে। লকডাউনৰ বাবে সকলো যাতায়াত বন্ধ হৈ পৰাৰ ফলত অসমলৈ ঘূৰি আহিব নোৱাৰি বহিৰাজ্যতে এতিয়া সময় পাৰ কৰিবলগীয়া হৈছে অধিকাংশই। এই যুৱক যুৱতীসকল এতিয়া সন্মুখীন হৈছে বহু সমস্যাৰ, বিশেষকৈ আৰ্থিক সমস্যাই এতিয়া জৰ্জৰিত কৰিছে তেওঁলোকক। যুৱক যুৱতীসকলৰ এই আৰ্থিক অৱস্থা দূৰ কৰিবলৈ আজিৰে পৰা অসম চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। সোমবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যৰ স্বাস্থ্য, বিত্ত, শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, অসমৰ বাহিৰত বহু ল'ৰা ছোৱালী আবদ্ধ হৈ আছে। তেওঁলোকক উভতাই আনিব নোৱাৰিলেও আমাৰ তেওঁলোকৰ প্ৰতি দায়িত্ব আছে। তেওঁলোকক আৰ্থিক সহায় কৰা হ'ব। তাৰ বাবে অসমৰ বাহিৰত থকা মধ্যবিত্ত, নিম্নবিত্ত কাম কৰি থকা সকলক মিছ কল দিবলৈ ক'লে তলত দিয়া এই নাম্বাৰটোত। নাম্বাৰটো হৈছে 9615471547। লকডাউন খোলাৰ পিছত কিমান ঘণ্টাৰ আগত পাবগৈ লাগিব এয়াৰপোৰ্ট, জানক 10টা গুৰুত্বপূৰ্ণ কথা। CISFে লকডাউনৰ পিছত বিমানেৰে যাত্ৰা কৰিবলৈ কিছু নীতি নিয়ম প্ৰস্তুত কৰিছে। এই নিয়মসমূহ বিমানবন্দৰৰ সঞ্চালকৰ পৰা যাত্ৰীসকলে মানি চলিব লাগিব। জানো আহক এই নিয়মসমূহ কি। যাত্ৰাৰ পূৰ্বে সকলো যাত্ৰীৰ বিমানবন্দৰৰ ৰিপৰ্টিং টাইম 120 মিনিটলৈকে বাঢ়িব পাৰে। সকলো যাত্ৰীৰে ৰিপৰ্টিঙৰ সময়ত এই কথা সুনিশ্চিত কৰিব লাগিব যে ছ'চিয়েল ডিষ্টেন্সিঙৰ কথা যাতে মনত ৰাখি চেকিং কৰা হয়। যাত্ৰীসকলৰ কাৰণে নিৰ্দেশনা জাৰি কৰা হ'ব পাৰে যে তেওঁলোকে বিমান যাত্ৰাৰ কালত নিজৰ ব্যক্তিগত সুৰক্ষাৰ সম্পূৰ্ণ ধ্যান ৰাখে। তেওঁলোকৰ ওচৰত প্ৰটেক্টিভ গিয়াৰ থাকিব লাগিব। চেকিং কাউণ্টাৰসমূহ এই ধৰণে খুলিব লাগিব যাতে দুটা কাউণ্টাৰৰ মাজত পৰ্যাপ্ত দূৰত্ব থাকে। ছ'চিয়েল ডিষ্টেন্সিং মাস্ক দিয়া হ'ব। ফ্লাইট ক্ৰুৱে সকলো যাত্ৰীৰ কাৰণে চেনিটাইজাৰ উপলব্ধ কৰাব। সকলো যাত্ৰীয়ে নিজৰ আসনত বহাৰ পূৰ্বে চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব। সকলো যাত্ৰীৰ কাৰণে এয়াৰলাইন্সে এক প্ৰশ্নাৱলী প্ৰস্তুত কৰিব। ইয়াত যাত্ৰীয়ে নিজৰ ঘৰৰ বা হস্পিটেলৰ কোৱাৰেণ্টাইনৰ বিষয়ে তথ্য প্ৰদান কৰিব লাগিব। ইয়াত যাত্ৰীৰ শেহতীয়া এটা মাহৰ সকলো তথ্য প্ৰদান কৰিব লাগিব। বিমানবন্দৰৰ চৌহদত মাস্ক আৰু গ্লভছ বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হ'ব। যদি কোনো যাত্ৰীয়ে শেহতীয়া এটা মাহত হোম বা হস্পিটেল কোৱাৰেণ্টাইনত আছিল তেনেহ'লে তেওঁৰ কাৰণে বিশেষ চেকিং কাউণ্টাৰ ব্যৱস্থা কৰা হ'ব। বিমানবন্দৰৰ অপাৰেটৰ সকলো এণ্ট্ৰি আৰু এক্সিট পইণ্টছ থাৰ্মোমিটাৰৰ সৈতে ডেডিকেটেড ষ্টাফৰ ব্যৱস্থা কৰিব লাগিব। বিমানবন্দৰৰ ভিতৰত সকলো জৰুৰী ঠাইত চেনিটাইজাৰ ব্যৱস্থা কৰা হ'ব। সকলো বিমানবন্দৰৰ সঞ্চালকে এণ্ট্ৰিৰ পূৰ্বে চেনিটাইজিং টানেলৰ ব্যৱস্থা কৰিব লাগিব। অসমত 31 জনলৈ বৃদ্ধি পায় কৰোনাত আক্ৰান্ত ব্যক্তিৰ সংখ্যা। মেঘালয়ত কৰোনা পজিটিভ বেথানী হস্পিটেলৰ চিকিৎসক। শ্বিলঙত 48 ঘণ্টীয়া সান্ধ্যায়ন। অৱশেষত উত্তৰ পূবৰ 7খন ৰাজ্যই COVID-19ৰ মেপত সোমাল। মেঘালয়ৰ বেথানী হস্পিটেলৰ এজন চিকিৎসক কৰোনা পজিটিভ বুলি চিনাক্ত হৈছে। ৰাজ্যখনত ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে স্বাস্থ্য বিভাগে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৰাজ্যবাসীক আতংকিত নহ'বলৈ কৈ ঘৰত সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনাইছে। লগতে বেথানী হস্পিটেলত 22 মাৰ্চত বা তাৰ পিছত যোৱা লোকসকলক তাৎক্ষণিকভাৱে 108 নম্বৰত ফোন কৰি বা চৰকাৰী ৱেবছাইটত লগ ইন কৰি পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে। স্বাস্থ্য বিভাগে জনোৱা মতে বেথানী হস্পিটেলখন কোৱাৰেণ্টাইন কেম্পলৈ পৰিণত কৰা হ'ব। চিকিৎসালয়ত কৰ্মৰত চিকিৎসক, তেওঁলোকৰ পৰিয়াল, স্বাস্থ্যকৰ্মী আৰু এতিয়ালৈ হস্পিটেললৈ অহা ৰোগীসকলৰ কৰোনা পৰীক্ষা কৰোৱা হ'ব। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক।